এইজন মনেশ্বৰ হাজৰিকা। এটা সময়ত তেওঁৰ অভিনয়ে দৰ্শকক মোহাচন্ন কৰি ৰাখিছিল। তেওঁৰ দুৰ্দান্ত অভিনয় চাই দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাইছিল। প্ৰতিটো নাট্য দলে তেওঁক চুক্তিবদ্ধ কৰিবলৈ হেতাও পৰা লগাইছিল। বহুত কেইটা পুৰস্কাৰেৰে তেওঁ পুৰস্কৃত হৈছিল। কিন্তু সময় সলনি হয়। তেওঁ বৰ্তমান অসুস্থ। আজি ভালেমান বছৰ তেওঁ থিয়েটাৰত যাব পৰা নাই। বৰ্তমান তেওঁৰ আৰ্থিক অৱস্থাও শোচনীয়। এতিয়া ঔষধৰ চিন্তাই কৰিব নে পেটৰ ভাত মুঠিৰ চিন্তাই কৰিব? বহুত আবেদন নিবেদন কৰিও তেওঁ শিল্পী পেঞ্চনটোও নাপালে। আনকি তেওঁৰ ছোৱালী মাজনী উচ্চ শিক্ষা লৈও এটা সাধাৰণ চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে। আৰ্থিক দৈন্যতাৰ বাবে পত্নীয়ে বজাৰত শাক পাচলি বেচিব লগা হৈছে। আজি যাব নালাগে দে, দুদিনমান ঘৰতে জিৰণি লওঁ। মই জিৰণি ল'ব নোৱাৰো দেউতা। তোমাৰ উন্নত চিকিৎসা কৰাবলৈ, মাৰ কষ্টবোৰ লাঘৱ কৰাবলৈ মইতো এইখন কষ্ট কৰিবই লাগিব। এয়া মোৰ তোমালোকৰ প্ৰতি থকা দায়িত্ব দেউতা। মই সকলো বুজি পাইছো মাজনী, মই সকলো বুজি পাইছো। কিন্তু কি কৰিম, এই বেমাৰী বাপেকটোৱেতো একো এটা কৰিব নোৱাৰা হ'ল। জীৱনটোৰ অন্য কথা চিন্তা নকৰি কেৱল নাটক কৰি কৰিয়ে ঘূৰি ফুৰিলো। নিজৰ ঘৰখনৰ কথাও। দেউতা কিয় কান্দিছা বাৰু? চাওঁ আহচোন আহা। দেউতা তুমি চিন্তা কৰিব নালাগে, মই আছো নহয়। মই কিবা এটা কৰিম দিয়া। মই আহো দেউতা। দেউতা মোৰ কথা চিন্তা কৰি তোমাৰ আকৌ প্ৰেচাৰটো উঠাই নল'বা। মই আহো। এই কৰোণাময় ছোৱালীজনীক চকু মেলি চাবা প্ৰভু, চকু মেলি চাবা। শুনিছে? মই দোকান খোলোগৈ। মোৰ দেৰিয়ে হৈছে বুজিছেনে? ভাত কেইটা বনাই থৈছো, আপুনি বাহিৰত খাব। মই যাওঁ। হেৰি নহয়, ঔষধ কেইটা আকৌ খাবলৈ নাপাহৰিব দেই। মই আহো। কি হ'ল আকৌ? তোমাৰ বৰ কষ্ট হৈছে নহয়। তুমি মাইকী মানুহ এজনী হৈ বজাৰত শাক পাচলি দোকান দি ঘৰ চলাবলগীয়া হৈছে। ইয়াতকৈ আৰু একো কষ্ট হোৱা নাই দিয়ক। আপোনালোক সেই পুৰুষসকলেহে হ'বলা উপাৰ্জন কৰি ঘৰ চলাব পাৰে। আমি মহিলাসকলেও পাৰোঁ। এতিয়া দিন সলনি হৈছে বুজিছেনে? সৌ পুৰণি ৰীতি নীতিবোৰ এতিয়া এৰিবৰ হৈছে। আপুনি ভালকে থাকিব। মই যাওঁ দিয়ক, মোৰ দেৰি হৈছে। মানুহজনী মংগল কৰিবা প্ৰভু, মংগল কৰিবা। কোননো সোমাই আহাচোন। তুমি তুমি নহয়, তোমালোক মানে মই আৰু বাইদেউজনী ক'ত গ'ল? বাইদেউ বাইদেউ আহক। তোমালোক দুইগৰাকী? আমি জাগৰণ মহিলা সমিতিৰ পৰা আহিছো। এখেত সম্পাদিকা, মই সভানেত্ৰী। নমস্কাৰ। আমাক চিনি পোৱা নাই? কি আছে এই অঞ্চলৰ কোনো মানুহে আমাক চিনি পায়? সকলোৱে চিনি পায়। নহয় মানে চিনি মানে মই মানে কি সমিতি বুলি ক'লা? জাগৰণ মহিলা সমিতি। পাইছো পাইছো, এই দুদিনমান আগতে গাঁৱতে যে খুলিছে। পাইছো পাইছো। এই বহাচোন, বহা বহা। আমি ইয়াত বহিবলৈ অহা নাই। চাহখন খাই আড্ডা মাৰিবলৈ অহা নাই। তেনেহ'লে কিয় আহিলো?
আপোনাৰ ছোৱালী এইমাত্ৰ যে ওলাই গৈছে কলৈ গৈছে তাই চহৰলৈ গৈছে কামৰ সন্ধানত ক'ত কাম বিচাৰি গৈছে চহৰৰ মানুহৰ লগত আড্ডা মাৰিবলৈহে গৈছে নহয় নে বাইদেউ বাইদেউ নকয় কিয় হয়তো তাই আমাৰ গাঁৱৰ বদনাম আনিছে আপোনাৰ ছোৱালী প্ৰতিদিনে ৰাতিপুৱাই চহৰলৈ ওলাই গৈ দিনৰ দিনটো কাৰ লগত কি কৰে আপুনি জানো জানে তাই তেনে একো কৰিব নোৱাৰে তাই বিপথে পৰিচালিত নহয় কাৰণ তাই মোৰ সন্তান মই জানো একেবাৰে সন্দেহ ভাবিছো শুনক তাই কৈ দিব তাই যাতে এনেদৰে চহৰলৈ ওলাই গৈ ঘূৰি ঘূৰি আমাৰ গাঁওখনলৈ বদনাম নানে আৰু গাঁৱতে হিচাপে আপুনি তাইক কণ্ট্ৰল কৰক আৰু শুনক তাই যদি আমাৰ কথা নুশুনি এনেদৰে চহৰলৈ গৈ থাকে আমি কিন্তু ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু আপোনাৰ ঘৰ দুৱাৰ ভাঙি ইয়াৰ পৰা উঠাই গৈ খেলিব যাম সাৱধান কৰি দিলোঁ জাগৰণ মহিলা সমিতি জাগিব লাগিলে কথা কিন্তু বেয়া হৈ যাব ৰ'বা কি কথা বেয়া হ'ব কি কথা বেয়া হ'ব হে মহিলা সমিতি তোমালোকৰ কথা মই কিবা নজনাকে আছো বুলি ভাবিছা নেকি তোমালোকৰ ল'ৰা ছোৱালী যে চহৰৰ ইংলিছ মিডিয়ামত পঢ়ুৱাইছা আৰু ৰ'বাচোন তোমালোকে দেখোন সভা সমিতি পাতি দীঘলীয়া ভাষণ দিয়া আমাৰ ল'ৰা ছোৱালীক অসমীয়া মিডিয়ামত পঢ়ুৱাব লাগে তোমালোকৰ ল'ৰা ছোৱালী দেখোন ইংলিছ মিডিয়ামত পঢ়ুৱাইছা সেয়া কি গাঁওখনৰ বদনাম হোৱা নাই তোমালোকৰ কথা মই আৰু জানো তোমালোকে চহৰলৈ গৈ MLA মন্ত্ৰীক লগ কৰা MLA মন্ত্ৰীক লগ কৰি চহৰখনত দুখীয়া মানুহৰ আঁচনি ধন বুৰামি নিজৰ পেট গৰম কৰিছা মহিলা সমিতি কলা গছ দেখি বাকী কুঠাৰ মাৰিবলৈ আহিছে হ'ব মোৰ ছোৱালী ব্যৱস্থা কি কৰিব লাগে মই কৰিম তোমালোকে মাত পাতিব নালাগে তোমালোকে এতিয়া যাব পাৰা যোৱা ঠিক আছে আমিও চাই ল'ম কি কৰিব পাৰোঁ জাগৰণ মহিলা সমিতি জাগিব লাগিলে কথা কিন্তু বেয়া হৈ যাব ভাল নহ'ব মহিলা সমিতি বুলি চহৰত কি সমিতি কৰি ফুৰা ময়ো জানো মোৰ ছোৱালী বেয়া কিন্তু বৰ ভাল কথা ক'বলৈ আহিছে আকৌ কি নতুন সমস্যা এটা জাপি দিলা প্ৰভু কি নতুন সমস্যা এটা জাপি এওঁ যাওঁতে ঔষধ এপালি খাবলৈ কৈ গৈছিল মই পাহৰিয়ে থাকিলো ভিতৰ অকলিজা তই মোক বাৰে বাৰে দিগদাৰ দি নাথাকিবি তই মোক ঘৰৰ পৰা ওলাই যা তোক কি মই দিগদাৰ দিছো নেকি তোক মই বিয়াহে পাতিম বুলি কৈছো কি কৰি বিয়া পাতিম বিয়া আৰু তোৰ লগত তোৰ নিচিনা মদাইহে তই মই বিয়া হম তোক মই ভালে ভালে কৈছো তই মোক ঘৰৰ পৰা ওলাই যা তোক মই ৰাজধানীৰ নিচিনাকে ৰাখ মই জগত ঠিকাদাৰ সন্তান মোৰ কি নাই মোৰ ঘৰ দুৱাৰ টকা পইচা মাটি বাৰী গাড়ী মটৰ সকলো আছে কিন্তু তোৰ মান সন্মান একোৱেই নাই টকা পইচা ধন সম্পত্তি থাকিলে এজন মানুহ হ'ব নোৱাৰে বাপেৰৰ 2 নম্বৰ টকাৰে দিনৰ দিনটো মদ খাইছ নিজে একটু ধ্বংস হৈছে সেই ঘৰখনকো তই ধ্বংস কৰি পেলাইছ বিশ্বাস কৰ না তোক মই বহুত সুখত ৰাখি আৰু এটা কথা তোক মই বিয়া পাতিলে মই মদ খাবলৈ এৰিলো দিলো তই কি বিশ্বাস কৰা নাই আছে আমাৰ মোৰ মত নাই মই তোৰ মত তোক মই ভালে ভালে কৈছো তই মোৰ ঘৰৰ পৰা ওলাই যা মই যাম মই ইয়াৰ পৰা কিন্তু তোক লগত লৈহে মই আজি ইয়াৰ পৰা যাম তই মোৰ হাতত ধৰিলি যে
বাপেৰে মোক কিডাল কৰিব আৰে তেনেকে ক'লে আৰু কম কিডাল কৰিব আৰে দেউতাৰ কথা তেনেকে ক'লে মিঠা মিঠা চৰ এটা মাৰি দিলে দেই এই তই মোৰ গালত চৰ মাৰিছ তোৰ ইমান খাৱ তই জান নে নাজান মই জগত ঠিকাদাৰ পুতেক শেষ কৰি পেলাম তোক শেষ কৰি পেলাম তই ইমান খাৱ তই মোৰ গালত চৰ মাৰে চাই ল'ম তোক চাই ল'ম মোৰ গালত চৰ মাৰে মাজনী তই এইমাত্ৰ ওলাই গৈছিলি দেউতা দেউতা চব ইয়াৰ চবি হৈছে দেউতা তই ভিতৰলৈ যা কোন তই তই বুদ্ধা চৰি দেউতা মানে ফাদাৰ তই মোক চিনি পাইছ নাই পাইছো তই জগত ঠিকাদাৰৰ পুতেক নহয় জানো বাহ আমাৰ ফাদাৰৰ কিন্তু চকু একদম ঠিক আছে দেই মই জগত ঠিকাদাৰ পুতেক কিন্তু তোৰ ইমান অধপতন কেতিয়াৰ পৰা হ'ল তই মদ খাই মোৰ ঘৰত সোমাইছ ইমান সাহস এইটো মোৰ ফেশ্বন বে আজিকালি এইবিলাক ফেশ্বনেই হৈ গ'ল ন ফেশ্বন কথা ক'বলৈ আহিছে এই তোৰ লগত এটা মোৰ ডাঙৰ কথা আছে কোনো কথা নাই উঠ বুলি কৈছো আছে কথা আছে কোনো কথা নাই মোৰ ঘৰৰ পৰা তই এতিয়াই ওলা বুলি কৈছো ওলা এই তোৰ ছোৱালী মানে মাজনীক মই বিয়া পাতিম তই মোৰ ছোৱালীক বিয়া কৰাবি মই কৰা ইমান সাহস তোৰ নিচিনা মদাহী এটালৈ মই ছোৱালী নিদিওঁ তই এতিয়া যাব পাৰ এই তই কি সঁচাকে বিয়া নিদিয় নি মোৰ শেষ কথা নিদিয় নিদিওঁ তোৰ নিচিনা ভিকৌ শিল্পী এটাই তাই কেনেকে বিয়া দিবি অভিনেতা 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 তই যে গোটেই জীৱনটো যে অভিনয় কৰিলি নাটক কৰি কৰি যে ঘূৰি ফুৰিলি কিডাল পালি 0 মানে শূন্য তই মোৰ দেউতাৰ নিচিনাকে কন্ট্ৰেক্ট কৰিব লাগিছিল মানে ঠিকা তেতিয়া তোৰ লগত টকাই টকা হ'লে টকাই টকা তই কি কলি মই তোৰ বাপেৰৰ নিচিনা ঠিকাদাৰ হ'ব লাগিছিল লাগিছিল মানে দলং বনোৱাৰ নামত ৰাস্তা বনোৱাৰ নামত মথাউৰি দিয়াৰ নামত লাখ লাখ টকা লুটি ফুটি খোৱাৰ ডকাইত হ'ব লাগিছিল ভালকৈ শুনি ল মই এজন ভিকৌ শিল্পী হ'ব পাৰো কিন্তু কেতিয়াও মই অসৎ পথেৰে ধন ঘটা নাছিলো মোৰ পৰিবাৰৰ বজাৰত শাক পাচলি দোকান দি সৎ পথেৰে উপাৰ্জন কৰি ঘৰ সংসাৰ চলাই আছে মোৰো চিকিৎসা কৰি আছে আৰু তই কি বুলি কৈছিলি মোৰ ছোৱালীক বিয়া কৰাবি তোৰ নিচিনা মদাহী এটালৈ মই ছোৱালী কেতিয়াও নিদিওঁ প্ৰথমে পৃথিৱীত ভৰি দুখন কেনেকৈ থব লাগে সেইটো শিকি ল তাৰ পিছত বিয়াৰ কথা চিন্তা কৰিবি এতিয়া তই যাব পাৰ ওলাই যা মোৰ ঘৰৰ পৰা তই কিন্তু পস্তাব লাগিব পস্তাম যি পস্তাব লাগে মই পস্তাম
মোৰ ছোৱালী ঘৰত বুঢ়ী হৈ যাব তথাপিও তোলৈ বিয়া নিদিওঁ তই ওলাই যা নেকি মোৰ ঘৰৰ পৰা পস্তাব লাগিব নে পস্তাব লাগিব তোৰ জীয়েৰে মোৰ গালত জমাইছে ভাল কৰিছে তাই কিন্তু মই চাই লওঁ তই আৰু এক মুহূৰ্ত মোৰ ঘৰত থকাটো মই বিচৰা নাই ওলাই যা বুলি কৈছো তাইক কিন্তু মই চাই ল'ম ওলাই যা ময়ো জগত ঠিকানাৰ পুতেক বাপে জীয়ে দুইটাকে চাই ল'ম মই তহঁতক তই ওলাই যা বুলি কৈছো মই ওলাই যা মোৰ ঘৰৰ পৰা টকাৰ জেগাটি দেখাইছ ঠিকানাৰ পুতেক দেখাইছ মই ভিগৌ শিল্পী অভিনেতা বুলি কাচিল নকৰ মোৰ মান সন্মান আছে সমাজত মোৰ দাবী কথা ক'ব পৰা মোৰ সাহস আছে মোৰ টকা পইচা নাথাকিব পাৰে কিন্তু এয়া দেখিছ এয়া চা এইবোৰ আছে মোৰ সন্মান মান মৰ্যাদা মই ভিগৌ শিল্পী হ'ব পাৰো এটা সামান্য মোবাইল মোক ইমান সাহস কি হ'ল মানে এই মাঘৰ মাহতো হোলচেলত বিলাহী দাম 50 টকা মই কি দামত কিনিম আৰু কি দামত বজাৰত বিক্ৰী কৰিম হেই আপুনিয়ে কওকচোন এই বজাৰত বস্তুৰ দাম কম বেছ হয়ে আছে তাকেনো ইমান চিন্তা কৰিব লাগে আপুনি এখন কি কৰিছে মানে মাতপত্ৰখন লেতেৰা হৈছে অলপমান চাফা কৰি দিছো এইবোৰ চাফা কৰি কি লাভ আছে মোক কওকচোন আপুনি এনেকৈ কিয় কৈছে এইবোৰৰ পৰা আপুনি কি পালে এই মানপত্ৰবোৰে আপোনাৰ পেটৰ ভোক নিৰাময় কৰিব পাৰিব পেটৰ ভোক পাৰিব আপোনাৰ ঔষধৰ যোগান ধৰিব গোটেই জীৱনটো অভিনয় কৰি কৰি এই ঘৰটোত কেইডালমান কাঠ লগোৱাৰ বাদে আপুনি কি কৰিব পাৰিলে কেইখনমান মানপত্ৰ কেইটামান ট্ৰফি ৰাইজৰ চাউৰীয়া হাত চাপৰি তাৰ বাহিৰে আপুনি কি পালে এইখন য'তে আছিল তাতে থৈ দিয়ক জানকী তুমি তেনেকৈ নকবা মই বৰ কষ্ট পাওঁ মই জানো এইবোৰেৰে পেটৰ ভোক নিৰাময় কৰিব নোৱাৰে এইবোৰ মোক ৰাইজে দিয়া মৰম চেনেহ এইবোৰক অপমান কৰিলে মই বৰ কষ্ট পাওঁ তেনেকৈ নকবা
নমস্কাৰ দে খুৰাইদেউ নমস্কাৰ 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 হয় বহাচোন বহা হয় হয় বহা কোৱাচোন কি সকামত বা আহিলা আমি মানে হয়তো চহৰৰ পৰা আহিছো মানে পুৰা ৰংগমঞ্চ বুলি আমাৰ এটা অনুষ্ঠান আছে এই অনুষ্ঠানটোৰ সভাপতি মই আৰু সম্পাদক হ'ল এওঁ কোৱাচোন এতিয়া মানে হয়তো কথাটো হ'ল অহা পৰহিলে আমাৰ মাতৃগতি বিষয় তাকে বোলো আমাৰ ৰংগমঞ্চ মানুহখিনিয়ে ভাবিলো আপোনাক এতিয়া সম্বৰ্ধনা জনাওক হয় খুৰা সেইবাবে নিমন্ত্ৰণ দিব আহিব কি বুলি ক'লা সমৰ্থন সংবৰ্ধন হয় সম্বৰ্ধনা এখন গামোচা এখন চেলেং এখন শৰাইৰে আপোনাক সম্বৰ্ধনা জনোৱা হৈছে গামোচা চেলেংখন পিন্ধাই দিয়াৰ লগে লগে ৰাইজৰ হাত চাপৰি এয়াই হৈছে আমাৰ নিচিনা শিল্পীবোৰৰ জীয়াই থকাৰ সময় ভাল পাইছে তোমালোকে মোক নিমন্ত্ৰণ দিবলৈ অহাৰ বাবে তোমালোকক মই ধন্যবাদ জনাইছো কিন্তু কি জানা এই সম্বৰ্ধনাবোৰ লৈ লৈ মই ভাগৰি পৰিছো কিমান দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে মোক সম্বৰ্ধনা যাচিলে নাই বুজিছা এইবোৰ দেখিছা এইবোৰ এয়া দেখিছা এইবোৰ দেখিছা এই সম্বৰ্ধনাবোৰ লৈ লৈ মই ভাগৰি পৰিছো বুজিছা ভাগৰি পৰিছো কিন্তু কি জানা কওকচোন যিখিনি পালো সেয়াই বহুত হ'ল তাৰোপৰি মই জানো এইবোৰেৰে মোৰ ঘৰ নচলে আৰু আজিকালি মোৰ ছোৱালীজনী আৰু মোৰ মানুহজনীও এইবোৰ বেয়া পোৱা হৈছে নহয় খুৰাইদেউ আমি বহুত আশা লৈ আপোনাৰ ঘৰৰ ছোৱালীটো হয়নে নহয় হয় 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 খুৰা দেউতাহঁতে কয় নহয় আগতে হয় খুৰা মোৰ দেউতাই আপোনাৰ কথা কয় নহয় আপোনাৰ মানে অভিনয়ৰ কথা কব কিয় নকব এই তেখেতসকলে চাগে মোৰ অভিনয় চাইছে তেতিয়া মোৰ এইটো চেহেৰা নাছিল নহয় একেবাৰে সুস্থ সবল সুঠাম ৰঙা আপেজটোৰ দৰে গাল দুখন টুপটুপীয়া দূৰ দূৰণিৰ পৰা মোৰ অভিনয় চাবলৈ ৰাইজ আহিছিল বুজিছা কব কিয় নকব তেওঁলোকে মোৰ অভিনয় চাইছে বুজিছা সেই নহয় তোমালোকেতো মোৰ অভিনয় চোৱা নাই তোমালোকক মই অলপমান অভিনয় কৰি দেখুৱা নেলাগে নেকি একো নহয় হে আপুনি অসুস্থ হৈ আছে খুৰা এই থিয়েটাৰত থাকোঁতে কিমান অসুস্থ দেহাৰে অভিনয় কৰিলো তাৰ উপৰি কিছুমান অভিনেতা অভিনেত্ৰীয়েতো দিনৰ ভাগত নিজৰ পিতৃ মাতৃক চিতাত তুলি ৰাতিলে আকৌ মঞ্চত অভিনয় কৰে এনেকুৱা উদাহৰণো আছে পাৰিম বুজিছা পাৰিম ৰবা তোমালোকক এখন মই ভাল নাপাওঁ আমি থিয়েটাৰত থাকোঁতে গৈছিলো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ নাটক দীনবন্ধু এই দীনবন্ধু নাটকৰ এটি সংগ্ৰাম মই তোমালোকক কৈ শুনাম দেই ৰবা দীনবন্ধু খুব ভাল নাটক অকণমান এখিলা আছে কিবা অভিনয় চভিনয় কৰিব লাগিব নেকি নেলাগে তুমি কেৱল এইখিনি থিয়হি দিলেই হ'ল নেলাগে নেকি মই মানে এইবিলাক অভিনয় চভিনয় নাজানো আমাৰ ভাওনাত কৰি যাম এওঁ মানে ভাওনাত বহুত হেৰি কৰিছে অভিনয় কৰিছে আহাচোন ধৰি লোৱা তুমি মোৰ ছোৱালী মাক মাজনী মই হাৰি গলো এসময়ত ভাবিছিলো যি দম্ভ অহংকাৰ এইবোৰ মোৰ নিজৰ বস্তু এইবোৰ নাথাকে মানুহ দুৰ্বল হয় কিন্তু তেতিয়া মই ভবা নাছিলো এইবোৰ বস্তুৱে মোৰ নিচিনা মানুহৰ তাত শোভা নাপায় ৰাণীৰ সন্মান ৰক্ষা কৰিবলৈ গৈ মই বলিয়ান দৰে হৈ গৈছিলো তেতিয়া তোৰ কথা মোৰ মনলৈ এবাৰলৈ নাহিব মাইজনী
এতিয়া মই একেবাৰে খালী হৈ পৰিলো মই হাৰি গলো মাধুৰী মই হাৰি গলো হ'ব দিয়ক খুৰা হ'ব দিয়ক খুৰা দিয়ক অহা পৰহিলৈ মই তাক থাকিম সেই নাহে কিয় এই ৰবাচোন বুজিছো কাম আছে বুজিছো এই তোমালোক আহিছা বৰ ভাল লাগিছে বুজিছা এই আজিকালিতো মোক অভিনয় কৰিবলৈ নমতাই হ'ল অসুস্থ যে তোমালোকক পাই বৰ ভাল লাগিছে আমাৰো ভাল লাগিছে 10জন মানুহ মাতিবলগীয়াও আছে লাগিব কিয় নালাগিব 10জন কিয় 50জনক মাতিবা বহাচোন বহা বৰ ভাল লাগিছে বুজিছা বহা তোমালোকক এখন মই ভাল নাটক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা ৰূপালী বুজিছা এই ৰূপালী পুনিত কুঁৱৰী কাৰেঙৰ লিগিৰি এইবোৰ নাটক আমি থিয়েটাৰত থাকোঁতে এটাও শব্দ ইফাল সিফাল নকৰাকৈ কৰিছিল এটাও শব্দ নকটাকৈ কৰিছিল হয় কিন্তু আজিকালি নাটকৰ মৌলিকতাই নাইকিয়া হৈ গ'লে মাজতে শুনিছো বোলে লভিতা নাটকখন কিবা বিকৃত কৰিছিল হয়নে সঁচানে চোৱাচোন মূল কাহিনীৰ পৰা বোলে আঁতৰি গৈছে এতিয়া আকৌ সেইখন নাটকৰ কাহিনীৰ আধাৰতে বেলেগ এখন নাটক লিখি উলিয়াইছে এইটো কিবা কথা হ'লনে অধপতনে গ'ল বুজিছা আমিও যাওঁ এতিয়া ৰবা এটি সৰু সংলাপ এখন ভাল নাটক যন্ত্ৰণা নেলাগে একো নহয় এটি সৰু সংলাপ কম মানে কামো আছে যে ৰবা যিখন নাটক আমি থিয়েটাৰত থাকোঁতে একে নিশাই 3টাকৈ দৰ্শনী হৈছিল দূৰ দূৰণিৰ পৰা মানুহ বাছ ভাড়া কৰি চাবলৈ আহিছিল 4-5 দিন আগতে টিকট বুক কৰিছিল বুজিছা সেইখন নাটক যন্ত্ৰণা এটি সৰু সংলাপ বৰ ভাল লাগিছে তোমালোক অহাৰ বাবে যন্ত্ৰণা কি আছিল ধৰি লোৱা এইখন হস্পিটাল হস্পিটালৰ সন্মুখভাগ মই হস্পিটালখনৰ সন্মুখতে বহি আছো এদিন ময়ো কান্দিছিলো চিঞৰি কান্দিছিলো এইখন হস্পিটালতে মোৰ পত্নী আৰু একমাত্ৰ সন্তানটিক হেৰুৱাই মই বলিয়াৰ দৰে হৈ গৈছিলো এটা এক্সিডেণ্ট হৈছে আৰু মোৰ একমাত্ৰ সন্তানটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মই এইখন হস্পিটাললৈ লৈ আহিছিলো সিহঁতক বচাবলৈ তেজৰ প্ৰয়োজন হৈছিল কিন্তু মই মোৰ হাতত টকা পইচা নাই ইয়াত থকা এই হস্পিটালখনৰ ওচৰতে থকা দালালবোৰৰ ওচৰলৈ মই গৈছিলো সিহঁতক বহুত টকা লাগে মোৰ হাতত সিমানখিনি টকা পইচা নাছিল মই সিহঁতক হাত জোৰ কৰি কৈছিলো মোক অকণমান তেজ দিয়ক মোৰ পৰিয়ালটোক বচা পাছত লাগিলে আপোনালোকক যিমান টকা পইচা লাগে মই ঘৰ মাটি বাৰী বিক্ৰী কৰি আপোনালোকৰ ধাৰ মাৰি কিন্তু সিহঁতে মোক বুজি নাপালে এফালে পৰিয়ালটোৰ মৃত্যুৰ সৈতে জুৰিছে আনফালে মই অসহায় কি কৰিম কি নকৰিম আমি কথা হঠাৎ মোৰ পত্নী
সেইকাৰণে মই এই হস্পিটেলখনৰ সন্মুখতে বহি থাকোঁ যাক যেনেকৈ পাৰোঁ সহায় কৰোঁ টকা পইচাৰে নোৱাৰিলেও বল বুদ্ধিৰেতো পাৰি এই দালালবোৰৰ প্ৰতিটো কামতে মই বাধা দিওঁ সিহঁতৰ এই ব্যৱসায় মই নিষেধ ভিতৰত কোনোবা আছেনে ওলাই আছো খুৰাদেউ কিবা এটা হৈছে ভিতৰত কোন আছে ওলাই নাহে কিয় খুৰাদেউ কিবা এটা হৈছে আমি আগতে আমি আহিছো দিয়ক আমি মানে বাইদেউ চহৰৰ পৰা আহিছো চহৰৰ পৰা কিন্তু কিয় মানে খুৰাদেউ খবৰ এটা জনাবলৈ নিমন্ত্ৰণ দিব আহিছে মানে খুৰাই আমাক সেই অভিনয় কৰি দেখুৱাই থাকোঁতে খুৰাৰ সম্বৰ্ধনা এই শব্দটো শুনি শুনি মোৰ অসহ্য লগা হৈ গৈছে কিমান কিমান আৰু অত্যাচাৰ কৰা কি নহয় মানে আপোনালোকে এজন মৰা মানুহক ফাঁচি দিবলৈ আহিছে সেই মানুহজনক জীয়াই থাকিবলৈ দিয়া যোৱা তোমালোক ওলাই যোৱা মই যাবলৈ কৈছো ওলাই যোৱা ওলাই যোৱা হ'ব এই শব্দটো শুনিলে আজিকালি মোৰ গাটো জ্বলি আহে দেউতা তোমাক এতিয়া এইবোৰ কৰিবলৈ কিহে পাইছে হা কিহে পাইছে দেউতা নাটক কৰি কৰি আজি তোমাৰ জীৱনটো এখন নাটক হৈ পৰিছে মঞ্চত চিঞৰি চিঞৰি সংলাপ কৈ হাত চাপৰি তাৰ বাহিৰে তুমি কি পালা কি পালা কোৱা কি পালা কেইখনমান মানপত্ৰ কেইটামান ট্ৰফি সেইবোৰ সজাইহে থব পাৰি দেউতা সেইবোৰে পেটৰ ভোক নিৰাময় কৰিব নোৱাৰে দেউতা নোৱাৰে আজিৰ এই পৃথিৱীত তোমাৰ মোৰ দৰে মানুহৰ একো কাম নাই দেউতা একো কাম নাই মই হাৰি গলো দেউতা মই হাৰি গলো মই বাগৰি পৰিছো তই হাতি গলে নহব মাজনী তই মোৰ ছোৱালী সহ্য নেহেৰুৱাবি ঈশ্বৰ আছে তেওঁ নিশ্চয় চকু মেলি চাব আৰু আজিকালি চিন্তা কৰিব নালাগে নহয় আজিকালি শুনিছো ইণ্টাৰভিউ দিলেই চাকৰি পায় কোনেও ঠগিব নোৱাৰে তোৰো কিবা এটা হ'ব ভিতৰলৈ যাম মই অলপমান জিৰণি ল'ম
ঈশ্বৰ প্ৰতিদিনে ৰাতিপুৱাই চহৰলৈ ওলাই গৈ দিনৰ দিনটো কাৰ লগত কি কৰে আপুনি জানো গম পায়? আবে তোৰ নিচিনা এটা ভিক্ষু শিল্পীয়ে তাইক কেনেকৈ বিয়া দিবি বে? অভিনেতা অভিনেতা বে এই মানপত্ৰবোৰে আপোনাৰ পেটৰ ভোক নিৰাময় কৰিব পাৰিব আপোনাৰ ঔষধৰ যোগান ধৰিব। নাটক কৰি তোমাৰ জীৱনটোৱে এখন নাটক হৈ পৰিছে। মঞ্চত চিঞৰি চিঞৰি সংলাপ কৈ কেইটামান হাত চাপৰি তাৰ বাহিৰে তুমি কি পালা? কেইটামান ট্ৰফি, কেইখনমান মানপত্ৰ। এইবোৰ সজাইহে দিব পাৰি। এইবোৰে পেটৰ ভোক নিৰাময় কৰিব নোৱাৰে দেউতা। নোৱাৰে। ৰাজ্যৰ চাউৰীয়ে হাত চাপৰি তাৰ বাহিৰে আপুনি গোটেই জীৱনটোত কি কৰে? প্ৰতিদিনে ৰাতিপুৱাই চহৰলৈ ওলাই গৈ দিনৰ দিনটো কাৰ লগত কি কৰে আপুনি জানো গম পায়? সজাইহে দিব পাৰি। এইবোৰে পেটৰ ভোক নিৰাময় কৰিব নোৱাৰে দেউতা। নোৱাৰে। ৰাজ্যৰ চাউৰীয়ে হাত চাপৰি দিনৰ দিনটো কাৰ লগত কি তাৰ বাহিৰে আপুনি গোটেই জীৱনটোত কি কৰে? মানপত্ৰবোৰে আপোনাৰ পেটৰ ভোক নিৰাময় কৰিব পাৰিব আপোনাৰ ঔষধৰ যোগান ধৰিব। অভিনেতা
এটাই এজন সঁচা শিল্পীৰ জীৱন কাহিনী।